হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি বনাব লৈছোঁ কঁঠাল পিঠা। তাৰ কাৰণে এয়া কঁঠালৰ পৰা গুটিখিনি মই এক্সট্ৰা কৰি লৈছোঁ আৰু এইখিনি এতিয়া মিক্সিত দি পেলাই পেষ্টটো বনাই ল'ম। এয়া হৈ গ'ল, এটা পাত্ৰত মই বাকি লৈছোঁ। এতিয়া ইয়াত এড কৰিম মই 3 হেতা চেনি, মানে একাপৰ জোখাৰেই হ'ব, মই হেতাখনেৰে দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম। তাৰ কাৰণে অলপ সময় ভালদৰে লৰাই থাকিব লাগিব যাতে মিক্স হৈ যায়। আৰু ইয়াত ব্যৱহাৰ কৰিম এবাটি ময়দা। গোটেইখিনি ময়দা এবাৰতে দি নিদিওঁ, তেনেকৈ দিলে ভালদৰে মিক্স নহয় বা গোটা গুটি থাকি যায়। সেইকাৰণে অলপ অলপকৈ দি থাকিম, মিক্স কৰি থাকিম। তাৰ মাজতে অকণমান মই দি দিলোঁ নিমখ, যাতে মিঠাটো ধুনীয়াকৈ উঠে, তাৰ কাৰণে দিছোঁ। গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। দেখিলোঁ অকণমান পেষ্টটো ডাঠ হোৱাৰ নিচিনা মোৰ লাগিল, তাৰ কাৰণে অকণমান মই গাখীৰ দি দিলোঁ। পানীও দিব পাৰে আৰু লাষ্টত দিছোঁ এয়া চুজি, যাতে অকণমান মিঠাটো মচমচীয়া হয়। গোটেইখিনি ভালদৰে মিক্স কৰি লৈ মই ইয়াত 15 মিনিটমান সময়ৰ কাৰণে ঢাকি এনেদৰে থৈ দিম। আৰু এয়া চাওকচোন, ঘৰতে লগা তিহু আৰু বগা বেঙেনা ছিঙি আনিছিলোঁ। আৰু এইফালে মই এতিয়া কেৰাহী তুলি দিছোঁ, ব্যৱহাৰ কৰিছোঁ ধাৰা ৰিফাইন তেলটো। এয়া দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই সৰু চামুচেৰে সৰু সৰুকৈ মই ভাল পাওঁ চাইজটো, সেইকাৰণে তেনেদৰেই দি পেলাই এয়া ভাজি আছোঁ। এয়া হৈ গ'ল, এইকেইটা মই থৈ ল'লোঁ আৰু বাকী থকাখিনিৰো মই এনেকৈ ভাজি ল'ম। কোনে কোনে খাই ভাল পায় জনাবচোন। খাবলৈ অৱশ্যে তাল পিঠাটোৰ নিচিনাই হয়। ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই।